নাঙলৰো কাম নাই, কাটা হাতৰো কাম নাই, অসুখ সিংহাল। আপৰ কথা পাতিলে পাপ লাগিব, পাপীবিলাকৰ কথা নাপাতিব। নাঙলৰো কাম নাই, কাটা হাতৰো কাম নাই। এই ভাষ্য ৰাজ্যৰ কেবিনেট মন্ত্ৰী অশোক সিংহালৰ। শোণিতপুৰৰ ঢেকীয়াজুলি সমষ্টিত নতুনকৈ অন্তৰ্ভুক্ত হোৱা ৰঙাপাৰাৰ কয়লাজুলিত শোণিতপুৰ লোকসভা বিজেপিৰ প্ৰাৰ্থী ৰঞ্জিত দত্তৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই মন্ত্ৰী সিংহাল আৰু BTRৰ চিফ প্ৰমোদ বড়োৱে। আনহাতে BTRৰ চিফ প্ৰমোদ বড়োৱেও ৰাইজক ৰঞ্জিত দত্তক ভোট দিবলৈ আহ্বান জনায়। কোন ক'ত আপৰ কথা পাতে? এইটো পাপৰ কথা। আপৰ কথা পাতিলেহে পাপ লাগি। আপ আৰু পাপত কোনো তফাত নাই। ক'ত আপৰ কথা পাতে? নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ কথা পাতক, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কথা পাতক, অসমক আগুৱাই লৈ যোৱাৰ কথা পাতক, অসমত আমি নতুন কি কৰিব গৈ আছো তাৰ কথা পাতক, দেশ ক'ত যাই আছে তাৰ কথা পাতক। ক'ত এই পাপীবিলাকৰ কথা পাতে? ৰাইজৰ যিটো উৎসাহ আছে আৰু 100% ভোট পদুমত কৰি পদুমে ইমান বাকী EVM ইমান চাপ ল'ব পাৰিব নে নোৱাৰিব মই নাজানো। আজি মই ৰিটাৰ্ণিং অফিচাৰক ক'ম যে এই অঞ্চলবিলাকত EVM যেতিয়া পঠায় অলপ মজবুত EVM পঠাব লাগিব। কোন ৰাজু দেউৰী কোন BPFৰ কেণ্ডিডেট কোন সমষ্টি? শোণিতপুৰ। ইয়াত BPFৰ প্ৰাৰ্থীও আছে নেকি? এই মই নাজানিছোঁ। কি নাম তেখেতক? ৰাজু দেউৰী। তেখেতক মোৰ শুভেচ্ছা থাকিল। পাৰ্টি এটা আছেনে নাই? এটাও পাব নালাগে। পাব নেকি? নকয়। হাত কাটা পাৰ্টিয়ে পাবনে এটা ভোট? পাবনে? আৰু আজিকালি মানুহে খেতি কৰে, খেতি কিহেদি কৰে? ট্ৰেক্টৰেদি কৰে নে নাঙলেদি কৰে? কিহেদি খেতি কৰে? ট্ৰেক্টৰ। আৰু ট্ৰেক্টৰ কাৰ লগত আছে? পদুমৰ লগত আছে। কাৰ লগত আছে? পদুমৰ লগত আছে। এইকাৰণে নাঙলৰো কাম নাই, কাটা হাতৰো কাম নাই, ট্ৰেক্টৰ পদুমৰ লগত আছে। আৰু পদুম নৰেন্দ্ৰ মোদীৰ চিম্বল হয়। 19 তাৰিখে 100% ভোটদান পদুমৰ ছবিত কৰি আপোনালোকে আশীৰ্বাদ দিয়ক আৰু 100% উন্নয়ন কৰাৰ দায়িত্ব আপোনালোকৰ বিধায়ক হিচাপে মই গা পাতি লৈছো। এই প্ৰতিশ্ৰুতি দিবলৈ আপোনালোকৰ মাজত আৰু দিব। এইটো নিৰ্বাচনটো খুব জটিল নিৰ্বাচন নহয়, এইটো একপক্ষীয় নিৰ্বাচন। NDAৰ প্ৰাৰ্থী বহুত ভোটত বিজয় হ'ব। য'ত য'ত আমাৰ প্ৰাৰ্থী আছে, ভাৰতীয় জনতা পাৰ্টীৰ NDAৰ প্ৰাৰ্থী ৰঞ্জিত দত্ত ডাঙৰীয়া ইয়াত শোণিতপুৰ সমষ্টিৰ পৰা কণ্টেষ্ট কৰিছে আৰু সেইটো বহুত ভোটত জয় হৈয়ে আছে। কাৰণ ইয়াত ৰাইজে চব খুচ আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 10 বছৰত সকলোৰে মন জয় কৰিব পাৰিছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যোৱা 3টা বছৰত প্ৰমাণ কৰি দিছে যে তেখেতে যে অসমখন ভাৰতৰ ভিতৰত এটা উন্নতি ৰাজ্য গঠন কৰিব, সেইটো চবেই এতিয়া দেখিবলৈ পাইছে। গতিকে চবেই ফূৰ্তিত আছে, চবেই শান্তিত আছে। আজি অসমখন ভাৰতৰ ভিতৰত এটা শান্তিৰ ৰাজ্য হ'বলৈ গৈ আছে। গাঁৱে ভূঞে ভাল ইনফ্ৰাষ্ট্ৰাকচাৰ আহিছে। ইয়াত ট্ৰাইবেল মানুহবিলাকে ভূমিৰ পাত্তা পাইছে। গতিকে ইয়াত আৰু একো তেনেকুৱা বেলেগ বিকল্প নাই, কোনো চিন্তা কৰিব লগাই নাই। বহুত ভোটত বিজয় হৈ আছে। ৰাজু দেউৰী এইবিলাক একো নাই। এইটো ক'ত কোনে জানে? এইটো কোনোবা মানুহ জানে? আপোনাক এটা বেয়া এইটোতো হাগ্ৰামাৰীৰ কথা। হাগ্ৰামাৰ কথা হাগ্ৰামাৰী খুৱাইছিলে, তেখেত দেখা পাইছে। ৰাজু দেউৰী ডাঙৰীয়া আহক যদি মোৰ লগত ক'ৰবাত। এইবিলাক মানুহটো কোনো নাজানে, দেখাই পোৱা নাই। এনেই মানে ক'ৰবা আহি পেলাই অলপ পইচা টকা হয়তো দিলে, BPFে ডাঙৰৰ ফ্লেগ এটা লৈ দুটামান ঘূৰি থাকিব, ইলেকশ্যনত নিজৰ নামটো থাকক বুলি কেনে। চ' এনেকুৱা কেণ্ডিডেটবিলাকৰ একো ভেলু নাই। আৰু সমাজত কিবা এটা হয়তো গছ পুলি এডাল হৈছে নে নাই মোৰ ডাউট আছে। 2 লাখ ভোটত জিকিম তেতিয়াহ'লে আৰু বাকীবিলাকে আৰু ঘৰত শুই থকাই ভাল আছে। ঠিক আছে।